বেলেগৰ জোৰাবোৰ দেখিলে মোৰ বৰ ভাল লাগে। এই যে ফেচবুক হোৱাটছএপত ধুনীয়া ধুনীয়া কেপশ্যনৰ সৈতে ফটো দিয়া জোৰাবোৰ মোৰ বৰ মৰম লাগে। কিমান মৰম থাকিলে বা কিমান আন্তৰিকতা থাকিলে তেনেকৈ ফটো আপলোড কৰে তাকে ভাবি সঁচাই ভাল লাগে। কিমানৰ যে আশা থাকে এনেকৈ ফটো দিয়াৰ। আচলতে সকলোৰে নাথাকে এই সৌভাগ্য, সেয়ে ময়ো ভাল পাওঁ। বাইকত যে জোৰা পাতি যে যায় ৰমিঅ' জুলিয়েট জোৰা বৰ মৰম লাগে। কিমান হেঁপাহেৰে বাট বোলে নহয়নে মৰমৰ কথা পাতি পাতি। কলেজত ডিপাৰ্টমেণ্টলৈ বুলি আগবঢ়াই থ'বলৈ যোৱা প্ৰেমিক প্ৰেমিকাহালো কম মৰমীয়াল নহয় দেই। তাই ক্লাছ কৰি ওলাই অহালৈ সি ৰৈ থাকিব। ভাল লাগে তেনে জোৰাবোৰ। ভাল লাগে ৰেষ্টুৰেণ্ট বা বাটৰ কাষৰ দোকানত একেলগে কিবা খাবলৈ যোৱা প্ৰেমিক প্ৰেমিকাহালো। আৰু লং ডিষ্টেঞ্চ মেইনটেইন কৰি থকা মৰমৰ জোৰাবোৰো মোৰ খুব ভাল লাগে চাই। কিছুমান ৰিলেশ্যনশ্বিপ শ্ব' অফ নকৰাকৈ ধুনীয়াকৈ চলি থাকে, তেনেবা কপালো ভাল লাগে বহুত বেছি। কিমান খং অভিমানৰ মাজেৰে চলি থাকে সেই প্ৰেমৰ নাওখন। মই নিজেই প্ৰেমিক মানুহ, হৃদয়ত প্ৰেম আছে কিন্তু প্ৰেমিকহে হ'ব পৰা নাই আজিলৈকে কাৰো। মন যায় প্ৰেমিক হ'বলৈ, কিন্তু নাজানো কিয় প্ৰেম সাগৰত ডিঙা মেলিব পৰা নাই। কিন্তু ভাল লাগে বেলেগৰ প্ৰেমৰ জোৰাবোৰ। সদায় জি উঠক পৃথিৱীৰ সমস্ত প্ৰেম ভালপোৱাবোৰ। সকলো ভালে থাকক, সকলোৰে প্ৰেমৰ পূৰ্ণতা পাওক।